বিধায়কৰ টিকটৰ পিছত দৌৰি দৌৰি ৱাৰ্ডৰ সমস্যা সমাধানত ব্যৰ্থ 10 নম্বৰ ৱাৰ্ডৰ ৱাৰ্ড সদস্য অশোক আগৰৱাল। मेरी नज़र में तो मैं एक बार भी नहीं देखी मेरे से कोई, जबकि मैं हमेशा से जुड़ी हुई हूँ, समाज से जुड़ी हुई हूँ, सारा कार्यभार भी मैं बहुत सारा मैं देखी हुई हूँ, लेकिन मेरे को ऐसा नहीं लगता कभी भी आके यहाँ कोई से बात किए या मेरे से भी बात किया, किसी कोई जनता को प्रॉब्लम पूछे, ऐसा कभी भी नहीं देखा है। যোৱা 5 বছৰে 10 নম্বৰ ৱাৰ্ডৰ ৱাৰ্ড সদস্য অশোক আগৰৱালৰ চেহেৰা দেখা নাই স্থানীয় ৰাইজে। এয়া আমি কোৱা কথা নহয়, এয়া 10 নম্বৰ ৱাৰ্ডৰ স্থানীয় ৰাইজৰ অভিযোগ। 2 মাহ ধৰি নলাৰ কালভাৰ্ট নিৰ্মাণৰ নামত পথ বন্ধ কৰি হাৰাশাস্তিত ভোগাইছে সাধাৰণ জনতাক। আৰু সেয়েহে উপায়ন্তৰ হৈ ৰাইজে স্থানীয় বিধায়ক সঞ্জয় কিষাণৰ ওচৰ চাপে আৰু ৰাইজৰ অনুৰোধ মৰ্মে আজি বিধায়ক সঞ্জয় কিষাণে উক্ত স্থানত উপস্থিত হৈ পৰিদৰ্শন কৰাৰ লগতে ক্ষিপ্ৰগতিত কাম কৰিবলৈ তিনিচুকীয়াৰ পৌৰসভাৰ অভিযন্তা আৰু ইওক নিৰ্দেশ দিয়ে। বিধায়কৰ টিকটৰ পিছত দৌৰি দৌৰি এতিয়া সমস্যা সমাধানত ব্যৰ্থ 10 নম্বৰ ৱাৰ্ডৰ ৱাৰ্ড সদস্য অশোক আগৰৱাল। যোৱা 5টা বছৰে 10 নম্বৰ ৱাৰ্ডৰ ৱাৰ্ড সদস্য অশোক আগৰৱালৰ চেহেৰা দেখা নাই স্থানীয় ৰাইজে। এয়া আমি কোৱা কথা নহয়, এয়া হৈছে 10 নম্বৰ ৱাৰ্ডৰ স্থানীয় ৰাইজৰ গুৰুতৰ অভিযোগ। 2 মাহ ধৰি নলাৰ কালভাৰ্ট নিৰ্মাণৰ নামত পথ বন্ধ কৰি হাৰাশাস্তিত ভোগাইছে সাধাৰণ জনতাক। আৰু সেয়েহে উপায়ন্তৰ হৈ ৰাইজে স্থানীয় বিধায়ক সঞ্জয় কিষাণৰ ওচৰ চাপে আৰু ৰাইজৰ অনুৰোধ মৰ্মে আজি বিধায়ক সঞ্জয় কিষাণে উক্ত স্থানত উপস্থিত হৈ পৰিদৰ্শন কৰাৰ লগতে ক্ষিপ্ৰগতিত কাম কৰিবলৈ তিনিচুকীয়াৰ পৌৰসভাৰ অভিযন্তা আৰু ইওক নিৰ্দেশ দিয়ে। হয়, বৰ দুখৰ কথা যে আমাৰ নিশ্চিতভাৱে ডেভেলপমেণ্টৰ কাম হ'ব লাগিব, কিন্তু কোনোবা এটা কালভাৰ্ট মানে মাহ দিন ধৰি পেলাই খান্দি থৈছে। অলপ আগতে যিটো আমি চাই আহিছোঁ, প্ৰায় মানুহে কৈছে 2.5-3 মাহ হৈ গ'লেতো খান্দি পেলাই তেনেকৈ পেলাই থৈ দিছে, কোনো ধৰণৰ কাম কাজ নাই। তাতে আমাৰ ৱাৰ্ড কমিশ্যনাৰ আছে, তাতে আমাৰ চেয়াৰমেন আছে, কিন্তু কোনোৱে বস্তুটো লক্ষ্য কৰা নাই। মানুহে বাৰে বাৰে কোৱাৰ কাৰণে মই আজি আহি চাইছোঁ, সঁচাকৈ অতি দুখ লগা কথা। 2জনকৈ স্কুলৰ ল'ৰা তাতে পৰি গৈছে, কুকুৰ তাতে পৰি গৈছে, এনেকুৱা এটা অৱস্থা। তো গতিকে মই নিজে আহি পেলাই আজি আৰু আমাৰ ইঞ্জিনিয়াৰক নিৰ্দেশ দিছোঁ যাতে ইমিডিয়েটলি ইয়াৰ কামটো আৰম্ভ কৰা হয়। আৰু তাৰ লগতে অলপ আগত আপোনালোকে দেখিব যে গোটেই ৰাস্তাটোৰ ওপৰত মাটি পেলাই ৰাস্তাটো বন্ধ কৰি থোৱা হৈছে। কোনোবা আমাৰ গুপ্তা বুলি পেলাই এজন কণ্ট্ৰেক্টৰ আছে, তেওঁ ৰাস্তাৰ ওপৰতে গিটি পেলাই থৈছে, ৰাস্তাৰ ওপৰতে মাটি পেলাই থৈছে, য'ত মানুহৰ যথেষ্ট কষ্ট হৈছে। তো গতিকে আমি যেতিয়া বিধায়কৰ দায়িত্ব লৈছোঁ, আমি যেতিয়া পৌৰসভাৰ দায়িত্ব লৈছোঁ, আৰু তেতিয়া আমি প্ৰতিজ্ঞাবদ্ধ হৈছোঁ যে তিনিচুকীয়াবাসীৰ সহায়ৰ কাৰণেহে আমি দিনে ৰাতি কাম কৰিম, কাৰো কোনো ধৰণৰ কষ্ট নোহোৱাৰ বাবে আমাৰ ওপৰত যিখিনি ন্যস্ত দায়িত্ব থাকিব সেই দায়িত্বখিনি আমি পালন কৰিম। কিন্তু আজি তাৰিখত আপোনালোকে দেখিছে যে আমাৰ চেয়াৰমেনেই হওক বা আমাৰ ৱাৰ্ড কমিশ্যনাৰেই হওক ক'ত কেনেকৈ ব্যস্ত আছে, যাৰ কাৰণে আজি প্ৰায় 1.5-2 মাহ এই ৰাস্তাটো তেনেকৈ পৰি আছে, যাৰ কাৰণে মই চাবলগীয়া হৈছে। তো গতিকে ডেভেলপমেণ্ট হ'ব, কিন্তু ডেভেলপমেণ্টৰ নামত মই বাৰে বাৰে কৈছোঁ যে কোনোবা এটা কণ্ট্ৰেক্টৰক সহায় কৰিবৰ কাৰণে এনেকুৱা ডেভেলপমেণ্টটো কেতিয়াও কোনো এজন তিনিচুকীয়াবাসীয়ে বিচৰা নাই। মই যেতিয়া গৈছোঁ যথেষ্ট মানুহে আপত্তি কৰিছে যে আপোনালোকে মানে আমাক একেবাৰে বন্দী কৰি পেলাই কিয় ৰাখিছে, এনেকৈ ধৰণৰ অৱস্থা। তো গতিকে মই মোৰ সতীৰ্থ আমাৰ পৌৰসভাৰ চেয়াৰমেনেই হওক বা আমাৰ পৌৰ সদস্যসকলেই হওক, তেওঁলোকক মই ৰিকুৱেষ্ট কৰিম যে আপোনালোকে অন্তত নিজৰ ৱাৰ্ডবিলাক আপোনালোকে চাওক যে ক'ত মানুহৰ কেনেকৈ ধৰণৰ অসুবিধাবিলাক হৈ আছে। ৰাস্তা নিৰ্মাণৰ নামত, ড্ৰেইন নিৰ্মাণৰ নামত যাতে মানুহৰ হাৰাশাস্তি নহয়, এই কথাটো মই সকলোকে অনুৰোধ কৰিছোঁ আপোনাৰ চেনেলৰ জৰিয়তে। আৰু লগতে আৰু মাত্ৰ কেইদিনমানৰ পাছত আমাৰ ল'ৰা ছোৱালীবিলাকে মেট্ৰিকৰ পৰীক্ষা দিব। গতিকে মেট্ৰিক পৰীক্ষা দিবলৈ আহোঁতে জানেই এইকেইদিন ল'ৰা ছোৱালী যথেষ্ট কষ্ট কৰিছে, তেওঁলোকৰ মেট্ৰিক পৰীক্ষাটোৱে আটাইতকৈ ডাঙৰ জীৱনৰ পৰীক্ষা। গতিকে এইকেইদিন যাতে পৰীক্ষাৰ কাৰণে অন্তত এনেধৰণৰ ৰাস্তাবিলাক আমি ব্লক কৰি পেলাই নথওঁ, যাতে তেওঁলোকে নিজৰ পৰীক্ষাটো ভালমতে অহা যোৱা কৰি পেলাই দিব পাৰে। সেইকাৰণে মই ইয়ালৈকে আজি আহিছোঁ। ইয়াতো কণ্ট্ৰেক্টৰক মই নিৰ্দেশ দিছোঁ যাতে ইয়াতে অন্তত এইটো বেছি দিন হোৱা নাই ঢালাই কৰা,
অন্তত আমাৰ ল'ৰা ছোৱালীখিনি ইয়াৰ ভিতৰতো এটা চেণ্টাৰ আছে গতিকে আমাৰ ল'ৰা ছোৱালীখিনি যাতে কোনো ধৰণৰ অসুবিধা নহয় তেওঁলোকে নিজেই ইয়াতে অহা যোৱা কৰিব পৰাকৈ এটা ব্যৱস্থা হ'ব লাগে তেনেকৈ কেইবাটাও চেণ্টাৰ আমাৰ তিনিচুকীয়াত আছে চেনাইৰাম আছে বিপিন বৰা আছে বেংগলী গাৰ্লছ আছে এইখন আছে তো গতিকে সকলোবিলাকতে যাতে পৰীক্ষা ওমেন্স কলেজ আছে ক'তো যাতে অসুবিধা নহয় তাৰ কাৰণে মই ইতিমধ্যে উপায় নাই ৱাৰ্ড কমিশ্যনাৰসকলে হয়তো আপোনালোকে দেখিছে বেলেগ বেলেগ কামত তেওঁলোকে ব্যস্ত এইবিলাকত চাবলৈ তেওঁলোকৰ সময় নাই আৰু সেইকাৰণে মই আৰু আমাৰ ইঞ্জিনিয়াৰসকলক নিৰ্দেশ দিছোঁ অন্ততঃ এইকেইদিন তেওঁলোকে চোকা দৃষ্টি ৰাখিব যাতে আমাৰ ল'ৰা ছোৱালীখিনি কোনো ধৰণৰ অসুবিধা নহয় আৰু আমাৰ তিনিচুকীয়াবাসীৰ কোনো ধৰণৰ অসুবিধা নহয়। আপুনি বাৰু হাড়ৰ সমস্যাৰ কাৰণে পাটনালৈ যাবলৈ চিন্তা কৰি আছে নেকি? এতিয়া আৰু চিন্তা নাই। আপোনাৰ যিকোনো হাড়ৰ সমস্যা হ'লে এতিয়াৰ পৰা আৰু পাটনালৈ যাব নালাগে কিয়নো এতিয়াৰ পৰা গুৱাহাটীতে পাব সেই সকলো সা সুবিধা। গুৱাহাটীৰ আমিনগাঁৱত অৱস্থিত পাটনা অৰ্থপেডিক এণ্ড মাল্টি স্পেচিয়েলিটি হস্পিটেলত কম খৰচতে পাব সেই সকলো উন্নত মানদণ্ডৰ চিকিৎসা সেৱা য'ত অভিজ্ঞ চিকিৎসকৰ দ্বাৰা সম্পন্ন কৰা হয় বিভিন্ন ধৰণৰ হাড়ৰ অস্ত্ৰোপচাৰ। বৰ্তমানলৈকে ৩,০০০তকৈও অধিক ৰোগী সুস্থ হৈছে। हमारे हॉस्पिटल में ऑर्थोपेडिक्स से रिलेटेड हर तरह का इलाज जैसे कि जॉइंट रिप्लेसमेंट, ट्रॉमा सर्जरीज, स्पाइन सर्जरीज, इलिजोरोब सर्जरीज और की होल सर्जरी जिसको आर्थ्रोस्कोपी कहते हैं उसका इलाज संभव है। উন্নত মানদণ্ডৰ সা সুবিধা থকা হস্পিটেলখনত আছে ৩টাকৈ VIP ৰুম, 11টা কেবিন, জেনেৰেল ৱাৰ্ডত আছে 12খনকৈ বিচনা তথা 7খনকৈ বিচনাযুক্ত ICU। তাৰোপৰি এই হস্পিটেলখনৰ ভিতৰতে আছে ফাৰ্মাচীৰো সা সুবিধা।